আমাৰ মা আৰু মোৰ ফালৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ চেনেল এটা খুলিম বুলি, সাহস গোটাব পৰা নাছিলোঁ, কিন্তু শেষত গৈ পেলাই আমি মায়ে মই ভাবিলোঁ চেনেলটো খোলোঁ। আৰু আমি মায়ে মই এতিয়া বৰ্তমান ঘৰত নাই। আমাৰ এইডোখৰ ফেক্টৰী হয়, আমাৰ ঘৰৰ পিছ চাইডে ফেক্টৰী আছে। ত' আমি এতিয়া ঢেকীয়া বুটলিব আহিছোঁ। আৰু ব'লকচোন ঢেকীয়া আমাৰ যদি মাইকে মোকে চাব বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। সেই আমাৰ ঢেকীয়া বুটলি আছে। আৰু মই ক'ব বিচাৰিছোঁ এইটো আমাৰ ফাৰ্ষ্ট ভ্লগ হয়। এই দেখুৱাই দিবলৈ দিছে, এইটো আমাৰ ফাৰ্ষ্ট গেট, পিছফালৰ গেটখন পাই গ'লোঁ। আমাৰ পিছফালৰ গেট পাইছোঁহি। এতিয়া ঘৰলৈ আহিছোঁ আৰু আজি প্ৰথম ব্লগটো সেইখিনিতে সামৰিব বিচাৰিম। আৰু আপোনালোকে যদি আমাৰ যদি মাইকে মোকে যদি চাব বিচাৰে তেনেহ'লে প্লিজ আমাক মৰম দিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব দেই। মৰম দিব মৰম দিব দেই।